Hi, hello YouTube. Welcome back to my own YouTube channel. আৰু আজিৰ তাৰিখ হ'ল 26 এপ্ৰিল 2022 আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকলৈ 5টা আমেজিং ফেক্ট লৈ আহিছোঁ নতুন 5টা আমেজিং ফেক্ট তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পায় মানে কি কৰিব জানে 4টা কাম কৰিব লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব যদি চেনেলটো তেতিয়া আপুনি নতুনকৈ আহিছে তেন প্লিজ সাবস্ক্ৰাইব কৰি যাব ঠিক আছে তো আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাৰ ফেক্ট নম্বৰ 1 ফেক্ট নম্বৰ 1 টো হ'ল শুক্ৰ গ্ৰহৰ দিন পৃথিৱীৰ এবছৰতকৈ বেছি দীঘল হয় চাওক দিনটো হয় কিয় কোনো এটা গ্ৰহত দিন কিয় হয় যেতিয়া এই প্লেনেটটোৱে তাৰ নিজৰ এজিটেল এক্সিছত কেন্দ্ৰ কৰি পেলাই ৰোটেট কৰা সময়খিনিকে এক দিন বুলি কোৱা হয় এটা পৃথিৱীয়ে নিজৰ এক্সিছত কেন্দ্ৰ কৰি পেলাই ৰোটেট কৰোতে সময় হয় 24 ঘণ্টা তো পৃথিৱীৰ দিনৰ মানে টাইমটো হ'ল 24 ঘণ্টা ঠিক সেইদৰে শুক্ৰ গ্ৰহই নিজৰ যেডাল অন এক্সিছত ৰোটেট কৰোতে বহুত বেছি সময় 365 দিনতকৈ বেছি লয় তো সেইকাৰণে শুক্ৰ গ্ৰহৰ যেটো দিন হেতু পৃথিৱীতকৈ বেছি হয় এটা ফেক্ট নম্বৰ 2 টো হ'ল কি চাওক এটো কলমত জীৱিত নে মৃত এটো কলম অবিয়াসলি মৃত কলম হয় নাই মানে এটো মৃত বস্তু তো এটো বস্তুত কাৰ্বন থাকিব পাৰে নাথাকিব হেতু পেছৰ কথা কিন্তু এই পৃথিৱীৰ সকলোবোৰ জীৱিত বস্তুতে কাৰ্বন পোৱা যায় কাৰ্বন বেসিক্যালি কি যেতিয়া জীৱিত বস্তু এটা পুৰি দিয়া হয় ঠিক আছে জীৱিত বস্তু এটা পুৰি দিয়া কিবা গছকে পুৰি দিয়া হয় বা গছৰ বাকলে পুৰি দিয়া পিছত যেটো ছাই ওলাই সেইটো ছাইটো খলা হয় ন এইটো বুজাই যায় এই বস্তুটো কাৰ্বন আছিল দেন ফেক্ট নম্বৰ 3 টো হ'ল কি চাওক এই হেডফোন হনে এই হেডফোনৰ যেডাল ইয়াত বেক্টেৰিয়া বা অণুজীৱ থাকে এতিয়া এই ফেক্ট নম্বৰ 3 টো অনুসৰি যদি আপুনি এডাল হেডফোন 1 ঘণ্টাতকৈ বেছি সময় কাণত লগাই থয় তেন্তে তাত 700 গুণ অত্যাধিক অণুজীৱৰ প্ৰৱেশ ঘটিব পাৰে মানে 700 গুণ জাৰ্মছ বেছি হৈ যাব পাৰে এই 1 ঘণ্টাত ফেক্ট নম্বৰ 4 টো হ'ল পানী তিনিটা অৱস্থা আমি সকলোৱে জানো সলিড লিকুইড এণ্ড গেছ আৰু এই সৌৰজগতখন সোলাৰ যেটো সিস্টেম তাৰ সৌৰজগতখন অকল পৃথিৱীতে এই পানী তো তিনিটা অৱস্থাতে পোৱা যায় অৰ্থাৎ গোটা অৱস্থাটো পোৱা যায় বৰফ হিচাপে লিকুইড হিচাপে পোৱা যায় আৰু গেছ অৰ্থাৎ মেঘ বা জলীয় বাষ্প হিচাপে পোৱা যায় অকল পৃথিৱীতে এই বস্তুটো তিনিটা ৰূপত পোৱা যায় বাকি কোনো ঠাইত তিনিটা অৱস্থাত পোৱা যায় মানে অকল এটা ষ্টেজত পাব পাৰে কিন্তু তিনিটা ষ্টেজ অকল পৃথিৱীতে পোৱা যায় and come to last fact number 5 fact number 5 টো হ'ল আপোনালোকে নিজৰ চাৰিওফালে চাব ক্লাছৰুমতে হওক বা অফিচতে হওক কিছু মানুহে এনেকে নখ কামুৰি থাকে আৰু according to psychology যিবোৰ মানুহে নখ কামুৰি সোমাই থাকে সেই মানুহবোৰ হয় কিবা চিন্তা কৰি আছে নহয় তেওঁ মৰমৰ প্ৰয়োজন এইটো হ'ল ফেক্ট নম্বৰ 5 তো আজি ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল পালে আপোনালোকে প্লিজ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো বেয়া পালে তেন প্লিজ ডিসলাইক কৰি যাওক আৰু কেনেকৈ ইমপ্ৰুভ কৰিব পাৰো হেতু জনাই থৈ যাব আৰু লৈ আহিম নতুন এটা ভিডিঅ' টিল দেন কিপ ওয়াচিং এণ্ড বাই